হেল্ল' এভৰিৱান, ৱেলকাম টু মাই এনাডাৰ মিনি ভ্লগ। আৰু বহু দিনৰ মূৰত আকৌ এটা ৰেচিপি, একদম থলুৱা ৰেচিপি লৈ আহিলোঁ। আজি বনাব লৈছোঁ একেবাৰে ঘৰুৱা ষ্টাইলত পনীৰ। তো ইয়াৰ কাৰণে মই লৈ ল'লোঁ 3টা বিলাহী, 2টা ডাঙৰ চাইজৰ আলু, জলকীয়া, লং, ইলাচি, আদা, নহৰু আৰু পিঁয়াজ। এতিয়া এইখিনি হৈছে পনীৰ, আৰু মই পনীৰখিনি আৰু আলুখিনি একেবাৰে সমান চাইজত ধুনীয়াকৈ কাটি ল'লোঁ। তাৰপিছত জলকীয়া, আদা, নহৰু এইখিনি মই ধুনীয়াকৈ মিক্সিত দি এটা পেষ্ট বনাই ল'লোঁ। আৰু লগতে মই বিলাহীখিনিও ধুনীয়াকৈ পেষ্ট কৰি ল'লোঁ। আৰু এতিয়া মই কেৰাহীত বহাই দিলোঁ তেল। তাৰপিছত পনীৰখিনি মই প্ৰথমতে অকণমান ভাজি ল'ম। যেতিয়ালৈকে পনীৰখিনি অকণমান কালাৰ এটা হ'ব তেতিয়ালৈকে মই ভাজি ল'ম। অৰ্থাৎ পনীৰখিনিৰ অকণমান যে দৈ যোৱাৰ নিচিনা হয়, তেতিয়া দেখিবলৈও ধুনীয়া লাগে আৰু খায়ো বৰ বেছি টেষ্টি লাগে। পনীৰখিনি নমাই মই যিহেতু সেইখিনি তেল ভালেই আছিল, গতিকে তাতে লং, ইলাচি এইখিনি দি লৈ ল'লোঁ প্ৰথমতে। তাৰপিছত এতিয়া মই পিঁয়াজখিনি আকৌ অকণমান ভাজিম। পিঁয়াজখিনিও তেতিয়ালৈকে ভাজিম যেতিয়ালৈকে ৰঙচুৱা হৈ নুঠিব। আৰু এই দেখিছেনে পিঁয়াজখিনি ধুনীয়া এটা ৰং হৈছে। তাৰপিছত মই আলুখিনি ভাজিম। এতিয়া আলুখিনি দি ল'লোঁ ইয়াতে, আৰু আলুখিনি সম্পূৰ্ণ সিজালৈকে মই ভাজিম। আৰু ইয়াতে এতিয়া মই দি ল'লোঁ হালধি, নিমখ, আৰু আলুখিনি প্ৰায় 10 মিনিটমান ভাজি তাৰপিছত আলুখিনি ধুনীয়াকৈ সিজি যাব। আৰু মোৰ আলুখিনি সিজিলে এতিয়া যিখিনি আদা, নহৰু আৰু জলকীয়া, কেঁচা জলকীয়া পেষ্ট বনাই থৈ দিছিলোঁ সেইখিনি দি মই আকৌ অলপ ফ্ৰাই কৰিম। আৰু ইয়াৰ পিছতে এইখিনি সিজি যোৱাৰ পাছত যিখিনি মোৰ বিলাহীৰ পেষ্ট আছিলে সেইখিনি ইয়াতে দিম। দি এতিয়া আকৌ বিলাহী আৰু আলুখিনি প্ৰায় 10 মিনিটমানৰ কাৰণে ধুনীয়াকৈ ফ্ৰাই হ'বলৈ দিম। আৰু ঢাকোন দি থৈ দিব, তেতিয়াহ'লে খুব সোনকালে সিজে। তাৰপিছত ইয়াত পৰিমাণ অনুযায়ী গৰম পানী দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে বেছি অলপ পনীয়া কৰি খাব পাৰে বা গ্ৰেভি টাইপত খাব পাৰে। মই অকণমান পনীয়া কৰি ৰাখিছোঁ। আৰু শেষত মই ইয়াত দিছোঁ জিৰা আৰু জালুকৰ পেষ্ট। ইয়াত একেবাৰে কিনা মছলা মই ব্যৱহাৰ কৰা নাই, থলুৱাভাৱে বনাইছোঁ, কাৰণ পেটৰ বাবেও ই উপকাৰী হয়। আৰু ফাইনেলি মোৰ পনীৰ ৰেডি হৈ গ'ল, আৰু এয়া খাবৰ কাৰণে বহুত বেছি টেষ্টি হৈ গ'ল। ভাল পালে লাইক কৰিব, কমেণ্ট